আমি ওলালো কলৈ এয়া ওলালে অকণ আমাৰ ওলালে ইয়াত কি লৈ লৈছোঁ হালধি লৈ লৈছোঁ। হালধি লাগে মানে আমলৰি টোপ গুচাবৰ কাৰণে। এতিয়া আমলৰি টোপৰ প্ৰস্তুতিয়া আলিয়া আমি ক'ত চিকাৰত গৈ আছোঁ। এইফালে এইকেইজোপা আম গছ কেইজোপাতে আগতে আমি কৰিছিলোঁ। এইকেইজোপাত থাকিব পাৰে দেই হয়। হ'ব আমলৰি বাঁহ এটা এইটো এটা বাঁহ দেখিছোঁ আৰু এটা সেইফালে চাহ মাজত আছে। ধৰিব লাগিব হা। এজন উঠি গৈছে পাৰে নোৱাৰে নাজানো আৰু পুৰা পৰুৱা আছে চাবি দেই। দাখন এখন দাখন এনেকৈ বোলে দিছে যা হা ধৰিবি দেই। পাকাৰ লিয়া দা এইটো এটা ক'ত চিকাৰত গৈ আছোঁ। এইফালে এইকেইজোপা আম গছ কেইজোপাতে আগতে আমি কৰিছিলোঁ। এইকেইজোপাত থাকিব পাৰে দেই হয়। আমলৰি বাঁহ এটা এটা বাঁহ দেখিছোঁ আৰু এটা সেইফালে চাহ মাজত আছে। ধৰিব লাগিব হা। এজন উঠি গৈছে পাৰে নোৱাৰে নাজানো আৰু পুৰা পৰুৱা আছে চাবি দেই। এনেকৈ দিছে না পাকাৰ লিয়া দা ইয়াত ইমানখিনি পৰুৱা থাকে আৰু এই পৰুৱাবিলাকৰ কামোৰ খাই আমৰলিৰ টোপ গুচাব লাগিব। কষ্টকৰ কাম কিন্তু দেই। সেইকাৰণে আমৰলিৰ টোপ 1 কেজিৰ দাম এতিয়া কিমান? 2000 টকা। Muy la llano
কিনো চত মহিয়া বতাহ চাতি আহিলে ও গছে বনে খলা লেৱৈ পাত ঐ কিনো অসমীয়া ঐ বিহুতি আহিলে ঐ গৰু চালে লগালে মাৰি নিকিৰি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি তাতে মুছে নাই ৰে ঘৰ ঐ হাতত ধুলে পেপাৰ ৰুতাল গনাই ৰুতাল গনা মই চেনাই তালৈকে যাওঁ